সব সেই বীরভদ্র পুরর হে বৃন্দা নামে হাজাতে আসে মহাপতি ঈশ্বর দেওয়া স্বামী ভক্তি ও পরে দিনে
সাত মাইল বানাবো আর দেবগণ যেটা এই দুরবস্থা দেখা পাবে সিংহ মায়া কই শ্রী হরি জনধরণ বৃন্দাবসরে চলে যাই
বাৰুতে সন্তুষ্ট হৈ গ'ল আৰু সেয়েহে তুমি পবিত্ৰ তুলসীৰ বৃক্ষ হ'লা আৰু এতিয়াৰে পৰা পৃথিৱীৰ মনুষ্যই প্ৰত্যেক বছৰে কাৰ্তিক মাহত তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব প্ৰত্যেক বছৰে পৃথিৱীৰ মানুহে কাৰ্তিক মাহৰ তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব তুমি মুক্তি পাবা আৰু তেওঁলোকে মুক্তি লাভ কৰিব কিন্তু তোমাৰ স্বামী জলন্ধৰ কি হ'ব পাৰে তোমাৰ স্বামী জলন্ধৰ সমুদ্ৰৰ গৰ্ভত 500 জন্য শংখ হৈ জন্ম লভিব 500 জন্য শংখ হৈ জন্ম লভিব আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব আৰে হিমতে